নমস্কাৰ আৰবিছ কিচেনলৈ আপোনালোকক স্বাগতম। আজি মই কুন্দুলিৰ এটি অতি সহজ উপায়েৰে বনোৱা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। খাবলৈও সোৱাদ, বহুত সোৱাদ খাবলৈ। চাওকচোন কি সামগ্ৰী লাগিব। এয়া মই কুন্দুলি লৈছোঁ আধা কেজি জোখৰ, আৰু এয়া মেথি গুটি, এয়া চফ, আৰু এয়া জিৰা, তাৰপিছতে এয়া সৰিয়হ, বগা সৰিয়হ লৈছোঁ, কালজিৰা, তাৰপিছতে এয়া কাশ্মীৰী মিৰ্চ, তাৰপিছতে নিমখ হালধি জোখমতে, আৰু মিঠাতেল লৈছোঁ, আৰু লাষ্টত লৈছোঁ এয়া বগা ভিনেগাৰ। এতিয়া আহকচোন আমি প্ৰথমতে ধুই লোৱা কুন্দুলিখিনি কাটি লওঁ। ভালদৰে কাটি ল'ম ধুই লোৱা কুন্দুলি বজাৰৰ পৰা অনাৰ পিছত আপোনাৰ প্ৰায়ে ৰঙা ওলায়। ৰঙা আৰু কেঁচা ধনিয়াটো দুইটাই বনাব পাৰি, দুইটাই বনালেই সোৱাদ হয়। গতিকে মই পকাটোও লৈছোঁ আৰু ইটোও লৈছোঁ, কেঁচাটোও লৈছোঁ, পকাটোও লৈছোঁ। এনেদৰে দীঘলে দীঘলে কাটি লৈছোঁ একেটা চেপত। এনেকৈ এইটো কেঁচা, তাৰপিছতে গোটেইখিনি কাটি ল'ম, আৰু কটাৰ আগত ভালদৰে ধুই মই কাপোৰে মুচি শুকুৱাই লৈছোঁ। ইয়াৰ পিছতে এইখিনি কাটি হৈ গৈছে। কাটি হোৱাৰ পিছত মই ইয়াক 2 ঘণ্টাৰ কাৰণে ভালদৰে নিমখ দি সানি 2 ঘণ্টাৰ কাৰণে মই ঢাকি ৰাখিম। ভালদৰে নিমখখিনি মিলাই দিছোঁ। মিলাই দিয়াৰ পিছত মই ইয়াক কভাৰ কৰি ৰাখি দিম 2 ঘণ্টাৰ কাৰণে। তাৰপিছত আমি মছলাখিনিলৈ যাওঁ। মছলা কি লাগে আমি চাওঁচোন। এয়া কেৰাহীখন গৰম কৰি মই মেথিখিনি দি দিছোঁ। ইয়াত কালজিৰাৰ বাদে গোটেইখিনি মছলা একেলগে আমি ৰ'ষ্ট কৰি ল'ম। এইখিনি জিৰা ভালদৰে ৰ'ষ্ট কৰাৰ পিছত গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম, পিচি ল'ম। সম্পূৰ্ণ গুড়ি নহ'লেও অলপ গোটা থাকিলেও প্ৰব্লেম নাই। এতিয়া মই ভালদৰে ভাজি লৈছোঁ, কিন্তু ফ্লেমটো আপুনি মিডিয়ামত ৰাখিব লাগিব, নহ'লে জ্বলি যোৱাৰ চান্স থাকে। তাৰপিছতে মই কালা জিৰাখিনি পাছত গোটাই দিবলৈ বেলেগে ৰাখি থৈছোঁ। বাকীখিনি মই গ্ৰাইণ্ড কৰি ল'ম। হৈ গৈছে। এয়া আহোঁচোন আমি ঢাকোন নলগাই চাম। এয়া পানী এৰিছে বহুতখিনি। এতিয়া মই চেকনি এখনেৰে এনেদৰে পানীখিনি চেকি ল'ম। এনেদৰে চেকি লৈছোঁ। চেকি মই এখন কাপোৰ লৈ, ৰুমালেই লৈছোঁ মই এখন ৰুমালত এনেদৰে কুন্দুলিখিনি দি মই চেপি ল'ম, সম্পূৰ্ণ যাতে গাৰ পৰা পানীখিনি এৰে। এনেদৰে পূৰা চেপি লৈছোঁ, পানীখিনি এৰি গৈছে। এতিয়া শুকান হৈ গৈছে। তাৰপিছতে মই পাত্ৰটোত পুনৰ ঢালি দিছোঁ। এয়া পাত্ৰত ঢলাৰ পিছত এনেকুৱা হৈছে, বনোৱাৰ উপযোগী হৈ গৈছে। এতিয়া মই কেৰাহীটো গৰম কৰি মিঠাতেল আধা কাপ জোখৰ দি দিছোঁ। আধা কাপ মিঠাতেল দি দিছোঁ। এইখিনি ভালদৰে গৰম হ'ব লাগিব, পূৰা ধোঁৱা ওলাই যোৱাকৈ। এতিয়া গৰম হৈ গৈছে। মই গেছৰ চ'লাটো অফ কৰি মই এইখিনি কুন্দুলিখিনিৰ ওপৰত দি দিছোঁ। এনেদৰে ঢালি দিছোঁ। গৰমে দিছোঁ এইকাৰণে, ৰ'দতো দিয়া নাই। সেইকাৰণে বস্তুটো ভালদৰে কোমলিবৰ কাৰণে গৰমে তেলটো দিছোঁ। তাৰপিছতে মই গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি তাতে দি দিম। গোটেইখিনি মছলা দি দিম। লাহে গোটেইখিনি মছলা দি ভালদৰে মিহলাব লাগিব, যাতে কুন্দুলিটোত মছলাখিনি সোমাই যায়। তেনেদৰে মিক্স কৰিছোঁ। মিক্স কৰাৰ পিছত মই হালধি দিছোঁ অলপমান,
অলপমান হালধি দিছোঁ, নিমখো দিব লাগিব অকণমান। নিমখ যিহেতু পানীটো এৰি গ'ল যে নিমখটো কম হৈ যাব, গতিকে নিমখ অলপমান নিজৰ মনৰ জোখৰে নিজে আন্দাজ কৰিব পাৰিতো আৰু সেইমতে নিমখ দিলোঁ। নিমখ দি ভালদৰে মিক্স কৰিছোঁ যাতে নিমখখিনি সোমাই যায়। তাৰপিছতে মই কাশ্মীৰী মিৰ্চ দি দিছোঁ কালাৰ হ'বৰ কাৰণে। কাশ্মীৰী মিৰ্চত অলপ জ্বলা থাকে, হ'লেও আপোনালোকে পকা জলকীয়া মিহি মিহিকৈ কাটি শুকুৱাই লৈ ইয়াত দিব পাৰে, তেতিয়া মানে দেখিবলৈ ভাল লাগিব আৰু জ্বলা খোৱা মানুহখিনিৰ কাৰণে ভালো হ'ব। আৰু ইয়াৰ পিছতে মই ক'লা জিৰাখিনি যে ৰাখিছিলোঁ সেইখিনি মই মিক্স কৰি দিলোঁ। এতিয়া ভালদৰে সানি চাওকচোন, দেখিবলৈ কিমান সুন্দৰ লাগিছে, খাওঁ খাওঁ লগা নাইনে? ভাল লাগিছে। আপোনালোকে এনেদৰে বনাই খাবচোন, ভাল লাগিব। আৰু বনাই খোৱাৰ পিছত কেনেকুৱা লাগে মোক নিশ্চয় জনাব বুলি আশা কৰিলোঁ। ইয়াৰ পিছতে মই বগা ভিনেগাৰটো মই এচামুচ দি দিম। এতিয়া আমি শুকান এটা বটলত ভৰাই ৰাখি 5 দিনমানৰ পিছত আমি খাব পৰা হ'ব। ধন্যবাদ।